কংগ্ৰেচুলেশ্যনছ থ্যাংক ইউ খুবেই ভাল লাগিলে আমাৰ এক্সপেৰিয়েঞ্চত আপুনি কিবা ক'ব বিচাৰে নেকি আপোনাৰ এক্সপেৰিয়েঞ্চটো হ'লে যিহেতু মোৰ এক্সপিৰিয়েঞ্চটো একচুৱেলি এটা ৰোলাৰ কোষ্টাৰ বুলিয়ে মই ক'ম মোৰ প্ৰিপেৰেশ্যনৰ টাইমতে আই লষ্ট মাই মাদাৰ ভেৰি ছেডলি দেন আই হেড এ মেজৰ হেল্থ ইছ্যু অফ মাই অ'ন চ' ইমানখিনি কষ্টৰ মাজত তাৰমানে মই পঢ়িছোঁ বাট সেইটোৱে মই মোৰ এক্সপিৰিয়েঞ্চটো এনেকুৱা আছিলে যে যিমানেই অবষ্টেকল নহওক you have to be consistent, you have to be determined, you have to believe in yourself because if you don't believe in yourself, nobody will. So self-motivated মই থাকিছোঁ গোটেই জাৰ্ণিটোত বাকী প্ৰিপেৰেশ্যনৰ কথা চবেই জানে মই সেইটো আকৌ ৰিপিট নকৰোঁ কিন্তু মই এইটোৱে কওঁ যিমানখিনি অবষ্টেকলছ থাকে সেইখিনি যাতে বক ডাউন ফিল নকৰে আৰু খুব কাৰেজিয়াছলি আগবাঢ়ি যায় বিকজ লাষ্টত যেতিয়া ইউ উইল এচিভ ইয়ৰ ড্ৰিম ইট উইল বি ৱৰ্থ ইট চ' মই সিমানখিনিয়ে ক'ম ভাল লাগিলে কংগ্ৰেচুলেশ্যনছ এগেইন এণ্ড বেষ্ট উইচেছ আৰ অলৱেজ উইথ ইউ Thank you so much.